আছে তুমি দূরে থেকে দেখো পিনা ফুল আছে ইয়াতে আছে আটো দাঁড়াও ইয়াতে আছে হেৰি আম গছ লগাইছোঁ কোমোৰা আছে কুঁহিয়াৰ আছে সেইটো টপত আছে আমাৰ চিমুৰ গছ লগাইছোঁ তাৰপৰা আকৌ শাক পাচলি লগাইছোঁ পালেং শাকো লগাইছোঁ মই ইয়াতে আকৌ চিমুৰ গছ লগাইছোঁ তাৰপাছত এইফালে এইদিকে যাওঁ আম গছ লগাইছোঁ সেইখিনি টপৰ ভিতৰত আছে অকণমান তলৰ টপত মই পানী দিছোঁ ইফালে পিনা ফুল আছে এই বয়ামৰ ভিতৰত লগাইছোঁ এই লেচু গছ এটা ইয়াতে লগাইছিল সেইটো বাৰু মৰি গ'ল এইটো মই আকৌ বেলেগ এটা লগাব লাগিব ইয়াতে লেবু গছ মই লগাইছোঁ কলম চলম কৰা নাই লেবু মানে গছৰ ডাল কাটি মই ডাইৰেক্ট লগাই দিছোঁ লেবু মই কলম কৰা নাই কিন্তু গছৰ ডাল কাটি মই ডাইৰেক্ট লগাই দিছোঁ কলম চলম মই কৰা নাই ইফালে আছে পিনা ফুল আছে আনাৰস সেইটো মই লগাইছোঁ ইফালে আছে ফুল গছ সেইটো লগাইছোঁ মই জবা ফুল তাৰপাছত ইফালেও আছে লেবু গছ ইফালে মধুৰিআম আছে ইফালে হেৰি লেবু গছ আছে চবতকৈ মোৰ বাগানৰ ভিতৰত এই আমাৰ দেখক এই লেবু গছটোৱে চবতকৈ ভাল হৈছে আৰু সেইখিনি চাৰিজোপা লেবু আছে তাতকৈ ইয়াতে বেষ্ট কোৱালিটি আছে সেইটো লেবু সেইটো কি লেবু বাৰু হয় মই ডাল কাটি আনি লগাইছোঁ লেবু নাছিল যেতিয়া মই ডালটো কাটি আনো গতিকে ফল আহিলে গম পাম লেবুটো কেনেকুৱা ভালেই না বেয়া জাতৰ ইফালেও মোৰ আছে হেৰি জিকা লগাইছোঁ ইফালে জিকা গছ লগাইছোঁ ইফালে চিমুৰ আছে ইফালে আম গছ আছে ইফালে হেৰি আছে জিকা আছে ইফালে আছে পিনা ফুল লগাইছোঁ মাজত আকৌ অকণমান পালেং শাক লগাই দিছোঁ পিনা ফুল এইটো আনাৰস গাছ মই কাটিং কৰি এইখিনি লগাইছোঁ দেখাওক কাটিং কৰি লগাই আছোঁ চেষ্টা হয় নে নহয় নাজানো হ'ব পাৰে মই নতুনকৈ ছিষ্টেম কৰিছোঁ মই নিজাববীয়াকৈ আৰু ইফালে জিকা গছ লগাইছোঁ ইফালে এইটো চোৱা তুমি এইটো এইটো আম গছ মই লগাইছোঁ হয় বা নহয় মই চেষ্টা কৰি আছোঁ মানে গছ গছনিৰ প্ৰতি মোৰ সৰুৰে পৰা নিচা একদম বহুত নিচা মই মানে সন্ধিয়া টাইমত যদি এবাৰ গছ গছনি দেখা নকৰোঁ সিহঁতৰ ওচৰত নাহোঁ তেতিয়া সিহঁতে মোক মাতি থাকে সেইকাৰণে মই মানে ঘপককৈ আহিবলৈ মই থাকিব এদিন মানে যদি মই কিবা কাৰণতে বাগানটো চাব নোৱাৰিলোঁ ক'ৰবাৰ কামত গ'লোঁ বা মাৰ্কেটতে গ'লোঁ সিদিনা মোৰ আৰু ভাল নালাগে একদম ৰাতিপুৱাৰ পিছদিনা ৰাতিপুৱা হ'লে মই এইটো আহি বাগানটো মই চাওঁ কোনটো গছৰ কি হ'ল এইটো ৰিপৰ্টিং কৰিব লাগে গছবিলাক পৰিচৰ্যা ভালদৰে নকৰিলে গছ গছনি নহ'ব মই পৰিচৰ্যাটো সিমানটো মোৰ নলেজ নাই সেইখিনি জ্ঞান লাহে লাহে হ'ব গছ গছনি কোনটো গছ কেনেকৈ মৰিল কি পৰিচৰ্যাৰ অভাৱত মৰিল পানীৰ অভাৱত মৰিল না মাটিটো বেছিকৈ দিয়া হ'ল না কমকৈ দিয়া হ'ল না বেছি এইটো পোহৰটো বেছি লাগিল কেনেকৈ কি হয় মই গছ গছনি লগাই আছোঁ মই গছ গছনিৰ অভিজ্ঞতা সম্পূৰ্ণ থকা ব্যক্তিসকলৰ মই কেইবাজনৰ নাম ক'লোঁ ভিডিঅ'টোত সমীৰ বৰদলৈ তাৰপাছত আছে কিবা এজন কাকতি সোণাপুৰ তেখেতৰ ঘৰ তাৰপাছতে যাদৱ পায়েং তাৰপাছতে বাংলাদেশৰ চকী চিৰাজ তাৰপাছত পশ্চিমবংগৰ সমৰ গ্ৰীণ ফ্ৰেণ্ডছ তেখেতসকলৰ পৰা মই বহুত অভিজ্ঞতা পালোঁ তেখেতসকলৰ ইউটিউবত মানে ভিডিঅ'বিলাক চায়ে মই গছৰ ওপৰত মোৰ এটা আকৰ্ষণ হ'ল তাৰ ফালৰ পৰাই মই আজিৰ তাৰিখত আমাৰ দেহক তাৰ ফালৰ পৰা মই আজিৰ তাৰিখত মই গছ গছনি লগাবলৈ চেষ্টা কৰি আছোঁ ইমানটো ভাল হোৱা নাই ইফালে আছে পিনা ফুলটো দেখাইছোঁ মোৰ বাগানত এইটো চবতকৈ পিনা ফুল আনাৰসটো ভাল হৈছে আৰু ইফালে কুঁহিয়াৰটো ইমানটো বেয়া হোৱা নাই আনাৰস পিনা ফুল এইটো ভাল হৈছে তাৰপাছত
দ্বিতীয়টো আছে এইজোপা ইফালে যোৱা তুমি এইজোপা হ'ল আনাৰস হেৰি লেবু এইজোপা হ'ল লেবু এইটো মধুৰিআম চবতকৈ লেবুৰ ভিতৰত এইজোপা লেবুৱে মোৰ আমাৰ দেহত এইজোপা লেবুৱে বেছিকৈ আগৰ লেবুৰ দ্বাৰা যাওক এইজোপা লেবুৱে মোৰ বেছি ভাল হৈছে তাৰ পৰা মই চাওঁ ফল পাব পাৰোঁ নেকি গতিকে ভিডিঅ'টো আৰু গছ গছনিও কম ইমানটো দীঘল নকৰোঁ এইখিনিতেই ভিডিঅ'টো সামৰিম আপোনালোকে মানে ভিডিঅ'টো চাব ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কমেণ্ট কৰিব গতিকে পৰৱৰ্তী আৰু এদিন আমি এটা ভিডিঅ' বনাম আজি এসপ্তাহ হ'ল ইফালে হ'ল মই লগাইছোঁ আনাৰস লগাইছোঁ মই এইটো হয় নে নহয় মই নাজানো এনেকৈ মই লগাই আছোঁ গতিকে আজি এসপ্তাহ দিন ধৰি ডাঙৰ ছোৱালীজনীয়ে ভিডিঅ' বনাম বুলি কৈ আছে মোৰ দুজনী ছোৱালীয়ে ল'ৰা নাই গতিকে মই বাগান এটা খুলিম গাৰ্ডেন এটা বনাই আছোঁ গাৰ্ডেনটোৰ নাম দিম ইষ্টুমি এণ্টমি মেংগো বাগান ইষ্টুমি এণ্টমি মেংগো গাৰ্ডেন ইষ্টুমি এণ্ড এণ্টমি মেংগো গাৰ্ডেন মই নামাকৰণ কৰিম গতিকে ভিডিঅ'টো ইমান দীঘল নকৰি ইমানতে সামৰণি মাৰিম